থাম্বনেল আৰু ৰিকেপ চাই পেলাই গম পাইছে আজি 4-5 দিন হৈ গ'ল ষ্টাৰ্ট হোৱা নাইকিয়া কিক মাৰি আছোঁ এতিয়া মন্দিৰত যাওঁ অলপ সেৱা কৰি আহোঁগৈ গাড়ীখন ঠিক কৰাৰ পিছতহে জানিম 2 মিনিটৰ কাম হেল্ল' হাই কি খবৰ নিশ্চয় ভাল চাগে সকলোকে দেৱালীৰ শুভেচ্ছা যাচিলোঁ চেনেলটোত ভিডিঅ' বহুত দিনেই দিয়া হোৱা নাছিলে সেইটো কাৰণে আকৌ কণ্টিনিউ কৰোঁ ভাবিছোঁ যাৰ কাৰণে মই ভিডিঅ' বনাইছোঁ যদি মোৰ খবৰ ক'বলৈ যাওঁ মোৰ খবৰ 110% ভাল নহয় কিয় ফাগুনে আজি 4-5 দিন হৈ গ'ল ষ্টাৰ্ট হোৱা নাইকিয়া কিক মাৰি আছোঁ 3 বছৰ আগতে ইয়াৰ মই বেটাৰী সলনি কৰিছিলোঁ আকৌ বেটাৰী সলনি কৰিবলগীয়া হৈ আছে যিহেতু এইখন লোৱাৰ পিছৰ পৰা মই ইয়াক ৰানিঙত ইমান নচলোৱা হৈ গ'লোঁ যাৰ কাৰণে বেটাৰীটো বহি গৈছে যাতে ঠাণ্ডা দিন সেইকাৰণে কিক মাৰিলেও ষ্টাৰ্ট নহয় বা চেল্ফত ট্ৰাই কৰি আছোঁ আৰু এইখন ই ৰিক্সাখনো কালি অলপ প্ৰব্লেম হৈ গ'ল ৰেচডাল 360 ডিগ্ৰী ঘূৰা আৰম্ভ কৰিছে তাৰমানে ৰেচডাল ছিগি গ'ল সন্ধিয়ালৈ মানুহ আহিব নিবলৈ কৈছিল কিন্তু প্ৰতিবাৰে নিব নোৱাৰি আৰু এবাৰ ক'লোঁ যে ৰিকুৱেষ্ট ইয়ালৈ আহক আহি পেলাই এই কামটো কৰি দিব লাগে যেতিয়া চাই ভিডিঅ'টো সম্পূৰ্ণ চাব নহ'লে বুজি নাপাব এতিয়া মন্দিৰত যাওঁ অলপ সেৱা কৰি আহোঁগৈ খোজ নাগাওঁতে নাগাওঁতে এনেকুৱা অৱস্থা হৈ গৈছে জাষ্ট 100 মিটাৰ গ'লে মই বহুত টায়াৰ্ড ফিল কৰোঁ বোলে পূৰা ভাগৰ লাগি গৈছে গাড়ীকেইখন ঠিক নোহোৱালৈকে এনেকৈ আৰু আজি যিহেতু সোমবাৰ আৰু কেইদিনমানৰ পৰা টোটেলি বেয়া চলি আছে মোৰ দিনকাল সেইটো কাৰণে মন্দিৰত আহিছোঁ একো নাই ধূপ কাঠি এটা জ্বলাওঁ ইমানখিনিয়ে সেৱা চাওঁ ভিডিঅ'টো শেষলৈকে তেতিয়াহে বুজি পাব টাইম হ'ল বৰ্তমান 11:30 মন্দিৰত এতিয়া যাওঁ ফোন কৰিছিলে গাড়ীখন ঠিক কৰা ল'ৰাটো আহে আজি সিজাই নাযাওঁ বিন্দাছ শুকুৱাই দিব গাইছ বৰ্তমান ঘৰত আছোঁ মানুহসকল এপ্ৰক্স 12টা বজাৰ পিছত 12:15-20 মানত ল'ৰাটো আহি পাবহি ভিডিঅ'টো চাওক কেনেকুৱা পাইছে জনাব হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল দাবিদ চিলিপ আজি ভিডিঅ'টোত আছিল এতিয়ালৈকে বৰ্তমান 12টা বাজিবলৈ হ'ল মোৰ দুখ ভৰা কাহানীখিনি ক'লোঁ যথেষ্টখিনি টকাৰ দৰকাৰ হৈ আছে তো গাড়ীখন ঠিক কৰাৰ পিছতহে জানিম আজিৰ দিনটো কি কৰিলোঁ ছেকেণ্ড মন্দিৰৰ পৰা আহিলোঁ বৰ্তমান ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এটা বাজিছে আহি পালেহি ধন হাই কোৱা হাই তো ইয়ে কামটো চাই দিয়ে তো মই সেইটোৱে কৈছোঁ আকৌ এবাৰ নিজৰ বুলিয়ে চাই দিয়া মালটো অলপ আগজাননী দি দিলে মোৰ মানে সেইখিনিয়ে মইতো কৈ আছোঁ কথাখিনি এইটো সলনি কৰি দিছে আৰু এইটো সেইটো চাইড লগাই দিব মোৰ পূৰা হেণ্ডেল ল'লে টোটেলি নতুন হৈ যাব তো ভিডিঅ'টো আৰু আগলৈ আছে কামটো হৈ গ'ল 2 মিনিটত কৰি দিলে এক্সপেন্সেছ পৰিলে 200 বাকীটো ফি হৈ গ'ল কামটো কৰি ল'ৰাটো হ'ল 2 মিনিটৰ কাম কিছুমান অজাৰ নানিলে কাৰণে এক চাইড লগাই থৈ গৈছে আৰু এক চাইড ফিউচাৰ যেতিয়া যাম আকৌ তালৈ ডিলাৰত সেইটোৱে তেতিয়া সলনি কৰি দিব তেতিয়া সলনি কৰিব পৰাকৈ অপশ্যন থৈ গৈছে থাম্বনেল আৰু ৰিকেপ চাই পেলাই গম পাইছে ভিডিঅ'টো 2:30 বাজিবলৈ হৈছে এতিয়া ভাতটো খাওঁ তাৰপিছতে যাম স্কুটিখন লৈ পেলাই ফাগুনীক ঠিক কৰাবলৈ আছে
কেন্সৰ দোকানত যাম যদি কেন্স কোন চিনি নাপায় বলক ভিডিঅ'টো শেষ কৰোঁ ঘূৰাই থাক ঠেলি ঠেলি হাৱা ওলাই গৈছে পাই গ'লোহি চাওঁ কিমান খৰচা হয় শেষত টোটেল খৰচাটো ক'ম তো কেন্স কিবা এটা হাঁহ এটা দে হাঁহ দে এয়া হ'ল কেন্স তো বাইকখন স্কুটিখন মই কাইলৈ লৈ যাম তো প্ৰব্লেম গোটেইখিনি চালি সলনি কৰি দিবি মোৰ ৱৰ্ল্ডত যাবলৈ আছে গাইজ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ নিশ্চয় চাই যদি ভাল পায় ছাবস্ক্ৰাইব কৰি ল'ব